নমস্কাৰ বহাগী ধাৰাবাহিকৰ আজি নিশা হৈ যোৱা 231 নম্বৰৰ সম্পূৰ্ণ খণ্ডটোৰ বিষয়ে ক'বলৈ লৈছোঁ। যোৱা খণ্ডটোত আপোনালোকে দেখিবলৈ পাইছিল যে ৰাজাই চুইচাইড কৰিবলৈ লৈছিল। আজি খণ্ডত নীলমৰ মাক স্বৰ্ণালী ঘৰলৈ আহি মাকক অপমান কৰি থাকে আৰু মাকক কয়, মোৰ পৰা আপোনাৰ ছোৱালীয়ে কেতিয়াও ভাল ব্যৱহাৰ নাপায়। তেনেতে স্বৰ্ণালীৰ দেউতাক বজাৰ কৰি ঘৰ সোমায় আৰু সোমাই এইবোৰ কথা শুনি নীলমৰ মাকক কয়, ৰাণু এইবোৰ কৰিবলৈকে আহিলা নেকি আমাৰ ঘৰলৈ? তেতিয়া মাকে একো নকবলৈ কয়। মাকে কয় যে বিয়নী খং উঠাৰ কাৰণ আছে, নিজৰ ল'ৰাৰ বিয়া পতাৰ সকলো সপোন থাকে। তেতিয়া পুনৰ নীলমৰ মাকে অপমান কৰি ক'ব, এনেই বিয়া পতা নহয়, ভাল ছোৱালীৰ লগত বিয়া পতাৰ সপোন থাকে আৰু লগতে প্ৰকাশ কৰিব যে মই ইয়ালৈ অহা কাৰণ বেলেগ। কাৰণটো কোৱা আগতে চাহ অকণমান খাই লওঁ নেকি বুলি ক'ব। তেতিয়া মাকে চাহ বনাওগৈ বুলি কয় আৰু লগতে ক'ব, লুচি ভাজিও খাই যাব লাগিব। তেতিয়া নীলমৰ মাকে ঠাট্টা সুৰত ক'ব, মই লুচি ভাজি খাই পাইছোঁ নহয়। তেনেতে স্বৰ্ণালীৰ দেউতাকে ৰাণুক ক'ব যে কিয় নাপাবা লুচি ভাজি খাই, ডাঙৰ ডাঙৰ মানুহৰ লগত উঠা বহা কৰা অভ্যাস তোমাৰ আগৰ পৰাই আছে। লগতে ক'ব, নিখিলৰ লগতো তোমাৰ ভাল উঠা বহা আছিল। কথাবোৰ শুনি নীলমৰ মাক আচৰিত হয় আৰু খঙত থাকে। অন্যহাতে ৰাজাই পয়জন খাই চুইচাইড কৰিবলৈ লয় আৰু মাটিত ঢলি পৰে আৰু দেউতাকক চিঞৰে। তেনেতে মাক দেউতাক আৰু ভনীয়েক দৌৰি আহি ৰাজাক ধৰে আৰু দেখে ৰাজাৰ মুখৰ পৰা ফেন ওলাই আছে। মাক দেউতাকে চিঞৰি চিঞৰি কান্দিব আৰু দেউতাকে এম্বুলেন্সলৈ ফোন কৰিব। অন্যহাতে স্বৰ্ণালী মাকে চাহ বাকী ভাবি থাকিব, ৰাণুৱে দামী মিঠাই আনিছে আৰু দেউতাকে যোগাৰ কৰা মিঠাই কেনেকৈ দিওঁ। তেনেতে স্বৰ্ণালী আহিব আৰু মাকক চাহ নিদিয়া দেখি সুধিব আৰু মাকে কথাবোৰ ভাঙি পাতি ক'ব। স্বৰ্ণালীয়ে ঘৰৰ মিঠায়ে চাহ দিবলৈ ক'ব আৰু মাকে দেউতাকে অনা মিঠায়ে চাহ দিবলৈ যাব। তেনেতে নীলমে স্বৰ্ণালীলৈ ফোন কৰিব, যিহেতু নীলমে নাজানে মাক আৰু স্বৰ্ণালী যে স্বৰ্ণালী ঘৰলৈ গৈছে। আনফালে চাহৰ টেবুলত বহি নীলমৰ মাকে চাহ খাই টেবুলত বহি মিঠাই লৈ ঠাট্টা কৰে। তেতিয়াই নীলমৰ মাকে ঘৰলৈ অহা উদ্দেশ্যৰ বিষয়ে ক'ব যে ঘৰটো নতুনকৈ বনাই আছোঁ, 10 লাখ টকাৰ প্ৰয়োজন হ'ব, 5 লাখ টকা আপোনালোকে দিব লাগিব বুলি কয়। তেতিয়া স্বৰ্ণালীয়ে ক'ব, 5 লাখ টকা দেউতাই ক'ৰ পৰা দিব? তেতিয়া নীলমৰ মাকে ক'ব, তোমাৰ বিয়াৰ কাৰণে থোৱা টকাখিনি তাৰেই 5 লাখ টকা দিব। তেতিয়া স্বৰ্ণালীৰ ভনীয়েকে যৌতুক বিচাৰিছে বুলি মোবাইলত ৰেকৰ্ডিং কৰি বুলি কয় আৰু 10 বছৰ পৰ্যন্ত জেলৰ ভাত খুৱাম বুলি ধমকি দিয়ে। তেতিয়া মাকে সৰু মাক চৰ মাৰি দিয়ে। তেতিয়া নীলমৰ মাক চাহৰ টেবুলৰ পৰা উঠি ঘৰলৈ যাবলৈ লয় আৰু কয়, আপোনাৰ ঘৰৰ জীয়ৰী মোৰ ঘৰৰ বোৱাৰী, মই মৰম কৰোঁ শাস্তি দিওঁ মোৰ কথা। ঘৰৰ পৰা ওলাই আহিবলৈ লয়। পুনৰ ভনীয়েকে ক'ব, ৰ'ব মই বাৰে ভনীয়েক হয়। এজনী ভনীয়েকে বায়েকৰ বাবে কিমান কি কৰিব পাৰে আৰু কিমান দূৰলৈকে যাব পাৰে আপুনিও জানি থওক। আৰু নীলমৰ মাক খঙত ঘৰৰ পৰা ওলাই গুচি যায় আৰু দেউতাকে কয় যে মোৰ মনৰ কথাকেই ক'লি সৰু মা, ধন্যবাদ সৰু মা। মাক আৰু স্বৰ্ণালীয়ে তেতিয়া দুখত ভাগি পৰিব। অন্যহাতে ৰাজা হস্পিটেলত থাকিব আৰু দেউতাক হস্পিটেললৈ যাব। ইমানতে আজি খণ্ডটো অন্ত পৰে। অহা খণ্ডত এনেদৰে সম্পূৰ্ণ খণ্ডটো পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।